গ'লা বেগতে ওলাই আহা গৈছো ৰবা বহুত দেৰি কৰি থাকাহে তুমি আমাৰ পোনাকণ ক'লৈ গ'ল সি আগদিনাৰ দৰে ওলাই গৈছে আগদিনাৰ দৰে ওলাই গৈছে সি আমাৰ এই ভদ্ৰ ল'ৰাটোৰ লগত হ'ব পাই ইছ ৰাম 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 কি ক'লা হে এই ভদ্ৰ ল'ৰাটোৰ লগত বজাৰ ক'ত বজাৰ দেখোন নায়ে আপুনি দালি চব্জি বেঙেনাহে আনিলে দেখোন কিহৰ বজাৰ হে কিহৰ বজাৰ আপুনি কি গমেই নাপায় কি আজি আমাৰ বিবাহ বাৰ্ষিকী মই পাহৰিছিলোৱে নহয় এই আজি আমাৰ 25 বছৰ পূৰ্ণ হ'ল নহয় নে আজিৰ পৰা আমাৰ দুয়োৰে এই কাজিয়া মাৰপিট খণ্ড যুদ্ধ অখণ্ড যুদ্ধ আদি সকলোবোৰ সমাপ্ত কৰিবৰ হ'ল আজি পিছে এসাঁজ ভাল ধৰণে খাব লাগিব হ'ব দিয়ক লেকচাৰ মাৰিব নালাগে লেকচাৰ নহয় মই বজাৰৰ লিষ্ট লিখি থৈ দিছো আনকৈ আলহী আহিবৰে হ'ল বজাৰটো কৰিবই লাগিব নকৰিম নে কেলে নকৰিম কৰিবইতো লাগিব লোৱা ইয়াতে মোৰ ধোঁৱা চুলি ধোঁৱা ড্ৰেছ পোচাক আৰু বজাৰৰ লিষ্টখন আছে সকলোখিনি লৈ আহিব মোৰ চশমাটো লৈ আহাগৈ তুমি ঠিক আছে মই আনিছো চশমাটো লৈ আহাগৈ এইখনৰ মতে বজাৰ কৰিবলৈ হলে মাটি সম্পত্তি ভেটি সেই সকলোবোৰ বিক্ৰী যাব আনকি দেখিছো ময়ো বিক্ৰী যাবই লাগিব যেন পাইছো চশমাটো দেখোন বিচাৰি পোৱা নাই কিয় হে চুটকেছৰ ওপৰত নে পেনিবা থলো চাই লোৱাচোন তুমি ভালদৰে নে চাব লাগে আকৌ ৰ'ব পাইছো লৈ আহা এইটো লওক এইখন দেখোন বৰ দীঘল আনিলা হে লিষ্ট ইয়াতে তুমি লিখিছা বুট 4 কেজি মুগ 2 কেজি হাঁহ 2টা পাতিহাঁহ 1টা আৰু চীন হাঁহ 1টা আকৌ তলত চোন লিখিছ পাৰাও এযোৰ পনীৰ 5 কেজি চয়াবিন 3 কেজি কমলা টেঙা 20 ডৰ্জন আপেল 5 কেজি চেনি 5 কেজি আটা 10 কেজি ময়দা 8 কেজি ৰিফাইন তেলো 10 লিটাৰ লিখিছা ঘিউ 2 কেজি বেচনো 3 কেজি হালধি মাটিৰ দাইলো 3 কেজি এইখানতো মই মাটি আজি শেষ কৰিবই নোৱাৰিম খাটি গৰু ঘিউ 2 লিটাৰ পোৰা মাকৈ পাৰিলে 20টা মান মোজা 2যোৰ হাত মোজা আৰু ভৰি মোজা এযোৰ বিশেষ দ্ৰষ্টব্য বজাৰ কৰোঁতে পইচা বচাই চলিবি ইতি জেতুকি ওম শান্তি কৃষ্ণ 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 এই হ'ব এতিয়া বজাৰ কৰি আন তোৰ বয়স উঠি আহিছে হে এই ঘোহা পিহা এই মোৰ ছোৱালী বিয়াত ধাৰে মৰা নাই এতিয়া আকৌ এই মস্ত লিষ্টখন দিছে হা আজি খুৱাই আছো ৰবা তোমাক ভাল ধৰণে খুৱাই আছো ৰবা কথা কৈছে ছোৱালী বিয়াৰ ধাৰ মৰা নাই দুয়োজনী ছোৱালী পলাইয়ে গ'ল দেখোন কিয় বিয়াৰ পিছত যে ছোৱালী গহনা ফাৰ্নিচাৰ এইবোৰ কোনে দিলে সেইবোৰ দেখোন মোৰে ডিঙিত লাগিছে গৈ মোৰ ছোৱালী যে সেই বাইক চোৰ ওপৰত পৰিছিলে সেই টকা কোনে মোকলাই দিছে কথা কব আহিছে সেই বিয়া হোৱা দিন ধৰি কি খুৱাইছে কি পিন্ধাইছে এযোৰ ভাল কাপোৰ দি পোৱা নাই ময়ে দেখো চব কিনিব লগা হৈছে কৰিব লগা হৈছে সেই বন্ধন বেংকৰ লোন লৈ মই পুতেৰে ছোৱালী চৌকেছৰ পৰা মোকলাই আনিছো কি গাল আনি দিছে নাই দিয়া মই একোকে দিয়া নাই তোমাৰ কোনোবাই দিছে হেৰা আছা ঘৰত কোননো আমি আছো আপোনালোক আছো বহক কি হ'ল মানে
আমাৰ সেই মাছৰ কাঁইট এই আমাৰ সেই ল'ৰাজন হে দেখাত ডাঙৰ হ'লেও মানে সৰুটো অভদ্ৰ পৰিয়াল হেৰা অভদ্ৰ মানে একেবাৰে অভদ্ৰ পৰিয়াল। আমি যাওঁৱে নেকি? নাই এই বহক বকাই বহক সেই তেনেকৈ নহ'ব হে দিয়ক আহক বহক সৰ্বনাশ। ৰাম বহক এই তাতে বহক হয় এতিয়া এওঁৰ পাইছৰ বেমাৰ হৈ গ'ল হয়। মাছৰ কাঁইটে বিধিছে সৰ্বনাশ। মই গমেই নাপালো নহয় ল'ৰাজনে এতিয়া ভাত খালে ঠিক আছে, তুমি কিবা চাহ তামোল অলপমান আনা। হয় মই এতিয়াৰ পৰা আনোগৈ ৰ'ব আকৌ বহক দেই অলপ আজাৰ পালে নহয় নে একো চিন্তা নকৰিব ভাল হৈ যাব আহোঁতে কিবা এটা দেখা পাইছো যেন পাওঁ দেখোন। কি দেখা পাইছিলে হে? আইৰণৰ টেবলেট তাৰমানে তেওঁলোকে কিবা নতুন পৰিকল্পনা কৰিছে যেন পাওঁ। ওৰা এ ওলাই আহা, আমাৰ দেৰি হৈছে। গৈছো ৰবা খাক তামোল খাক হয় আমি পিছে এতিয়া আহো। তোমাৰ বজাৰ বাজৰি হোৱাই নাই কিজানি? অলপমান বাকী থাকিলে আৰু হয় নেকি? আপোনালোক আহকগৈ হয় নেকি? আমি দেৰিকে আহিম। আহিব কিন্তু নাথাকিব পাহৰি আহিব দেই সন্ধিয়া টাইম দুইজনকে ক'লো হয় সন্ধিয়া টাইম সন্ধিয়া টাইম হয় ঠিক আছে কি হেৰা? আহিম দিয়ক। আহিব দুইজনে আহিব বাইদেউ আছে হৰা চলি আছে বাইদেউ হৰা চলি আছে বাইদেউ হৰা চলি আছে হৰা চলি কি আহিলে বাইদেউ আছে হৰা চলি এৰা হে যাব দিয়া এতিয়া এইবোৰ চিজন হোৱা নাই হে নহয় এইটো চিজন হোৱা নাই নহয় ফাগুন চৈতত হে ফাগুন চৈতত ধৰে হৰা চুলি। হয় দাদা হৰা চুলি দিলে কি দিয়া? এই চেম্পু পায় আৰু পায় হেয়াৰপিন পায় বেনী পায় এইবিলাক দাদা ক্লিপ আছে মাইকী মানুহৰ এইটো ক্লিপ আছে এই ক্লিপ আছে মানে চুলি আৰু এইবিলাক হৰা চুলি দাদা এই যাব দিয়া মাথাৰ পৰা কচা উঘালি দিয়া। নহয় দাদা এই বাইদেউ লাগিব লম্বাটো লাগিব বাইদেউ এতিয়া নাই যোৱা দীঘলটো নহয় চুটিটো দীঘলটো লাগিব। যাব দিয়া লগতে আমিও যাওঁ নেকি? তেওঁলোকৰ বোলে ফাগুন চৈততহে চিজু। আমি যাৱাই ভাল হ'ব ইয়াৰ পৰা। দেউতা ক'ত মোক বাইক লাগে ল'ৰাৰ বাইকত ঘূৰি ফুৰিছে মোক বাইক লাগিব দিমটো মই কৈছো মোক বাইক লাগিব বেছি হলেও দিম মই কৈ আছো সেই দিম কি ভাঙিছা পাপু কি ভাঙিছা লাহে ভাঙিবা পাপু বাইক লাগিবই আজিয়ে বাইক লাগিব মোক মই ৬০,০০০ টকা দৰমহা পাওঁ মাৰ যৌতুকত দিয়া ৩৬,০০০ মোক বাইক লাগিবই নহলে চব ভাঙি দিম আৰু এতিয়া ঘৰ দুৱাৰ চব জ্বলাই দিম কৃষ্ণ ১৬,০০০ চোনা লাগি গ'ল মোৰ দৰমহাৰ পৰা মোক বাইক লাগিবই লাগিবই আজি বাইক নহলে কিন্তু চাবা মই কিডনী বেছি হলেও দিম বুলি কৈছো নহয় হে বাপু ঘৰৰ পৰা নাযাবা বাহিৰত বাপু তুমি নাযাবা দিম বাপু তোমাক দিম
উফ ৰাম কি হৈছে এই মোৰ ঘৰখনত কমচে কম আজিৰ দিনটোত অলপমান শান্তিত থাকিব পাম বুলি ভাবিছিলো হেৰা ক'ত হে কি হৈছে আগতে বজাৰৰ পৰা হয় গৈ বুজিছে পিছে মোৰ মোবাইলটো দিয়া মোবাইল নিদিওঁ মই মোবাইল পইচাৰে আনিছো মোবাইল কিয় দিম কিয় নিদিয়া মোবাইলটো দিয়া আকৌ কিয় দিম কি মোবাইল ল'ব নোৱাৰো নেকি বাৰু নোৱাৰে পাৰিম দিয়া নোৱাৰে মই নিদিওঁ যাওঁতে বাটত আপুনি কাৰ লগত কথা পাতে মই কিবা নাজানো নেকি আপোনাৰ চৰিত্ৰৰ কথা ইমান সন্দেহ কৰি থকা নেহে দিয়া মোবাইলটো দিয়া নিদিওঁ মই মোবাইল নহয় দিয়া নিদিওঁ মোবাইল মই নিদিওঁ আজি দিনটো কমচে কম দিয়া নিদিওঁ ৰবাহে পিছে তেতিয়াহ'লে তোমাৰ সেই বজাৰ লিষ্টখন ৰাম কি কৰিলে তোমাৰ সেই বাপেৰে বস্তু খুৱাই এতিয়া ৰবা পিছে ময়ো দেখুৱাই আছো ৰবা